কবিতাৰ শিৰোনাম কেতিয়াবা তোৰ প্ৰেমত পৰিব মন যায়। কবি মুকুল ৰঞ্জন, কবিতা পাঠ হিৰণ্য মহন্ত। কেতিয়াবা কেতিয়াবা তোৰ প্ৰেমত পৰিব মন যায়। দুৰ্দান্ত প্ৰেমিকৰ পোছাক পিন্ধি চিঞৰি চিঞৰি ক'ব মন যায়, আই লাভ ইউ অৰুন্ধতী। কেতিয়াবা কেতিয়াবা তোক আপোন কৰিব মন যায়। তোৰ ৰূপ যৌৱনৰ নীলাভ জোনাকেদি পিটপিটাই ফুৰা ফাগুনৰ ৰংবোৰ দেখি ভাঙি থান বান কৰি ছিঙি পেলাব মন যায় জাত্যাভিমানৰ বাধাৰ প্ৰাচীৰ। তোৰ কাজল চকুৰ আকুল নিবেদনত অতিক্ৰম কৰিব মন যায় মধ্যবিত্তৰ লক্ষ্মণ ৰেখাডাল দুভৰিৰে মোহাৰি। মাতাল প্ৰেমিকৰ দৰে তোৰ বুকুৰ আচলৰ একোণত কলিজাৰ সঁচা মৰমবোৰ সঁপি দিব মন যায় দুহাতৰে কাজুলি পাতি। তোৰ বাবেই হৃদয়ৰ ৰেগিস্থানত আশাৰ পিৰামিড সাজিব মন যায়। তিনিআলিৰ চকুত আগভেটি ধৰি আকৌ এবাৰ সুধিব মন যায়, ঐ অভিমানী অৰুন্ধতী, দুমোজাত আৰু নাৰাখিবি, খুলি কৈ দে না মোক ভাল পাওঁ বুলি। তইতো নাজান অৰুন্ধতী, তোক নাপাই হেৰুৱাৰ ভয়ত আজিও তোৰ দূৰে দূৰেই মোৰ অৱস্থিতি। কুৎসিত চেহেৰাৰ গৰাকী হৈ কিদৰে বুজাওঁ তোক মোৰ পৰিধিবিহীন প্ৰেমৰ সীমাহীন পৰিধি। তই ভুল নুবুজিবি। মধ্যবিত্ত জীৱনশৈলীত দৰিদ্ৰতাৰ প্ৰখৰ ৰ'দ জাকে আশাহত কৰি যায় প্ৰতিজন দৰিদ্ৰ প্ৰেমিকৰ প্ৰতিখন মনৰ পৃথিৱী। হয়তো সেইবাবে উপহাস আৰু লজ্জাৰ ভয়ে মোক আজিও কৰে মোক বোধে, যাৰ ফলশ্ৰুতিত বুকুতেই মৰহে বুকুত ফুলা আশাৰ বাবৰে। বিশ্বাস কৰ অৰুন্ধতী, তোৰ অনুপস্থিতিত এতিয়া মোৰ বুকুৰ সযতন কোঠালিত প্ৰতিনিশাই উমান পাওঁ দুখৰ সঘন উপস্থিতি। যৌৱনৰ ঘূৰ্ণি বতাহত কক্ষচ্যুত হৈ ঠিকনা হেৰুৱাই পেলোৱা অঘৰী সপোনজাকক স্থায়ী ঠিকনা দিব খুজি আজিও বাট চাই ৰংটো লৈ পদূলি মুখৰ নঙলাডালত বহি।